নমস্কাৰ গাইজ সো আজি মোৰ বেংগলোৰত অহা প্ৰায় 2 সপ্তাহ হৈছে ইমান দিন আছোঁ আৰু আজি ফাৰ্ষ্ট বেংগলোৰত এটা পাৰ্টিত গৈ আছোঁ আৰু পাৰ্টিত বা যাব দাদা যাব যাম অনলাইন ক্লাছ কৰাই আছে আৰু অ' বা কি কৰি আছা অ' বা কি কৰি আছা বাপুৰা মেকআপত বিজি মেকআপ কৰি আছে মেকআপ চাব एक्सक्यूज मी मेकअप में बिजी है पूरा हाई कर दिया और रेडी है पूरा मैं रेडी हूँ और गा दो और गई थको तो भिडिओ तो प्रथम लास्ट चाई थी मैं बडी चडी बनाई दी पूरा मजा ठीक है तो गाइस चाई थको আহি গ'লো গা ধুই পাৰ্টিত যাম বুলি ইমাৰ্জেঞ্চিত চাবোন নাপালোঁ চাৰ্ফ দিয়ে গা ধুলোঁ এতিয়া মানে অলপ খোজ লৈ আছে পাৰ্টিত যাম মানে আজি আৰু পেট ভৰাই খাম পুৰা ওজন বঢ়াম তই ওলাই গৈছোঁ মানে ৰুমৰ পৰা এতিয়া চবেই গৈ আছোঁ পাৰ্টি Hey YouTube, welcome to my guys. तो आही पाई गलो आमी আজি हॉलत तो मलक হৈ থাকো খাই আহো অলপ পেট ভৰাই কৰ্ণাটকৰ খাদ্য লাহে লাহে আহি আমি পাই গলো হল ৰুম এতিয়া ভিতৰলৈ যাম আৰু চাম কি হৈ আছে আৰু আপোনালোকক দেখাম তাৰ আগতে আমি কিবা এটা খাই লওঁ আমাৰ কাৰণে ৰেডি কৰি থৈছে তাৰ আগত আমি স্যানিটাইজ কৰি লওঁ এতিয়া চাও কি আছে খাবৰ কাৰণে জুচ পকৰা দুটাই খাম আগতে খাই লওঁ তাৰ পিছত ভিতৰলৈ সোমাই যাওঁ ओ ভিতৰলৈ আহি গ'লো বাপৰে বহুত ডাঙৰ হল দেখোন ইয়াত যেন বিয়া হৈ আছে লাগি আছে ন আচলতে বিয়া নহয় ছোৱালীৰ নাম ৰাখিব আজি সেইকাৰণে পাৰ্টি কৰিছে ইমান ডাঙৰ যেন বিয়া একদম লাগিছে বিয়া ওচৰলৈ গৈ চাওঁচোন কি হৈ আছে দাদাৰ পৰা বিজি ফটো তোলাত আমি আহি গ'লো দাদা ফটো দি লওক অকণমান আমি নামি আহিলোঁ অলপ খাবলৈ যাওঁ আৰু এতিয়া ন এতিয়া আমি খাবলৈ যাম এতিয়া আমি টুৱাৰ্ডছ ফুডৰ সন্ধানত চাওঁ কি পাওঁ খাবলৈ খালী লাগিছে কিন্তু আচলতে খালী নহয় মানুহ আহি আছে খাই আছে গৈ আছে সেইটো কাৰণে খালী লাগিছে মানে বহি থকা নাই মানুহ আহিছে খাইছে গৈছে নিজৰ কামত খাবৰ কাৰণে পুৰা বহি আছে মানুহ খাই আছে মানুহ ফাইনেলি আমি বহি গ'লোঁ খাবৰ কাৰণে কলপাত দিছে এতিয়া আৰু কিবা কিবি দিব চাই থাকক কি আনি দিয়ে মই আপোনাক দেখাই আছোঁ দিলে আনি আৰু একেলগে দিয়া নাই বাৰে দি আছে এটা এটাকৈ দি আছে আৰু এইটো বস্তু কি হয় ইডলি ইয়াৰ নাম বোলে কিবা ইডলি এইটো বেংগলোৰত পুৰা ফেমাছ খোৱা বোৱা হৈ গ'ল ওলাই আহিলোঁ কিন্তু এটা কথা কওঁ য'ত খাবলৈ গৈছিলোঁ তাৰ আগত যে ছোৱালীকেইজনী বহিছিলে মা খাই ইমান ধুনীয়া লাগিছে কিন্তু কলা হয় বাকী চব ঠিকেই আছে চলি যাব একো নাই
বিয়া আহি কেনে গিফ্ট পালে নাজমলে নাৰিকল এইটো কি খাই আছে পাণ খাই আছে এতিয়া আৰু কিবা আইচক্ৰীম প্ৰথমে আইচক্ৰীমহে খাব লাগিছিল অঁ কাহ হৈছে তো নাখায় আমাৰ মেডামে কি খালে less calorie. I don't want to overload calorie. ৰ'ব তেওঁক চিনি পাইছেনে কোন হয় তেওঁ হৈছে এইজন যিজনে মোৰ লগত ফটো দিছিলে তেওঁ দাঢ়িবোৰ পূৰা কাটি দিছে সুধিছিলোঁ কিয় বা কৰিলে তেওঁ কৈছে ভগৱানক দি দিছোঁ চুলি দাঢ়ি চব বোলো ভগৱানক দি দিছে তো কাটি দিলে আৰু পূজা আছিলে চাগে সেইটো কাৰণে কাটি দিছে বাৰু তো ল'ৰাকেইটা চব জিমৰ আহি গ'ল পাৰ্টি নন ভেজ পাৰ্টি চবেই আজি বেছিকৈ খাব আৰু কাইলৈ পূৰা ৱৰ্কআউট কৰিব চিকেন কি বস্তু মই নিজে গম নাপাওঁ চ' মইতো খোৱা নাছিলোঁ মই ইয়াতো খোৱা হৈছোঁ আৰু বেয়াকৈ খাইছোঁ মানে দুই তিনিটো বাঢ়িব মোৰ আৰু কেব ওলাই আছিলোঁ যামগৈ গাড়ী আহি আছে মই লৈ যাওঁ তো পাৰ্টি শেষ হ'ল আৰু ঘৰ গৈ আছোঁ ৰাস্তাত আছোঁ আৰু ৰুম পামেই সেইটো এতিয়া কেনেকুৱা অৱস্থা তোমাৰ পেটৰ অৱস্থা বেয়া মানে ওজন লাগি আছে খোজকাঢ়ি যাম দুটা পাৰ্টি একেলগত খোৱা হ'ল এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছিল নেকি আগত বেক টু বেক পাৰ্টি নাই একেলগে এটাতে গ'লে আৰু যাবলৈ নহয় নেকি একেলগে দুটা পাৰ্টি একেলগে যোৱা নাই আজি ফাৰ্ষ্ট টাইম দুটা পাৰ্টি একেলগে বেয়া খাইছোঁ আজি চাউণ্ড বন্ধ হৈ গ'ল চাউণ্ড বন্ধ হৈ গ'ল আৰু খাইছোঁ ইডলি আৰু তো আজিলৈ বেলেগ ভিডিঅ'ত লগ পাম যদি ভাল লাগিছে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' আৰু আহি থাকিব এনেকুৱা ভিডিঅ' আহি থাকিব আৰু আমাৰ বেংগলোৰৰ অসমীয়া পৰিয়ালৰ এপিচ'ডটো বহুত জলদি শ্বুট কৰিম চাব পাৰিবা কালি পৰহি চাব পাৰিবা আজিলৈ মানে